ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে। মই ভাবিলোঁ আজি মাংস অকণমানে আনি খাওঁ নেকি, গাহৰি মাংস। আৰু ভাবিছিলোঁ মই মাংসখিনি তিলৰ লগত বনাম বুলি, কিন্তু মায়ে কঁঠালৰ লগত বনাইছে আৰু কঁঠালৰ লগত খাই চাগে বেছিয়ে ভাল লাগিব। মানুহে কয় মানে গাহৰি মাংস সদায় বইল কৰিহে খাব লাগে মানে দেই। সেইকাৰণে কঁঠাল আৰু গাহৰিখিনি বইল কৰিলোঁ। আলু চালু দিয়া নাই মানে, মেইন কথাটো হ'ল আলু ঘৰতে নাছিলে আজি। ফাইনেলি মাংসখিনি সিজি হৈ গ'ল আৰু আপোনালোকে কালাৰ চাই কিনে জাষ্টিফাই নকৰিব, মায়ে বনালে এনেকুৱাই হয় কালাৰ, আৰু খাই সঁচাই ভাল লাগিলে। গাহৰি মাংস ক'ত? গাহৰি খাবাই মানে তিল গাহৰি নহয়, আজি হেৰি কি কঁঠালৰ হেৰি লগত বনাইছে, মুচি লগত আৰু মজা। এইফালে গাহৰি খাব এতিয়া আমাৰ এখেতে। চেলাউৰি দাঙি দিছে একদম গাহৰি সোৱাদ পায়।